এতিয়া কি ক'ম আৰু এতিয়া মই এইটো মোৰ চিদাখোৱা গাঁৱৰ মই আশাকৰ্মী হয় কিন্তু আমাৰো অফিচৰ পৰা মানে মাজে মাজে মানে কৈয়ে থাকে আমি প্ৰত্যেক ঘৰে ঘৰে যাই ছাৰ্ভে কৰিব লাগে কিন্তু আমি ছাৰ্ভে কৰিব পৰা নাই কাৰণে আমি নিজে প্ৰস্তাৱ লিখি আমি কেইবাৰকে ওপৰত জনাই দিলোঁ আৰু মাজে মাজে মই আমাৰ এই ল'ৰাটো ভাতিজা ল'ৰাটোক ফোন কৰি থাকোঁ কৈয়ে থাকোঁ যে এইটো কি কৰা যায় হেঁচা আমাৰ ওপৰত আহি আছে প্ৰতিদিনে 55 লিটাৰকৈ পানী দিয়াৰ কথা আছিল গাঁওবাসীয়ে কৈছে যে 1 লিটাৰৰ পানী কিন্তু উপকৃত হোৱা নাই পানী কোনো পোৱা নাই মানে হাত ধুব কাৰণেও পানী পোৱা নাই 2 দিন দিছিল মানে ঘোলা পানী ওলাইছে লেতেৰা পানী ওলাইছে আমি ভাবিছোঁ যে এই পানীখিনি যোৱাৰ পিছত আকৌ চাফা পানী ওলাব তেতিয়া মানে চবৰে ভাল হ'ব ৰাইজৰ ভাল হ'ব আমি আশাবাদী আছিলোঁ কিন্তু এতিয়া বৰ্তমান দেখা যায় যে এইটো পানীৰ টেংকি আমাৰ মানে এতিয়া আশা নাই আৰু ভৱিষ্যতৰ কাৰণেও কিজানি আশা নহয় এইটো আমি ভাবি লৈছোঁ পানী পোৱা নাই মেচিনটো এনেই চালু কৰিছিলে ষ্টাৰ্ট দিছিলে কিন্তু পানীটো সেনেকৈ খোৱা পানী ওলোৱা নাই ময়লা পানী অলপ ওলাইছিলে ওলাই আৰু বন্ধ হৈ আছে আজিলৈকে 2 বছৰমানৰ পৰা বন্ধ হৈ আছে পানী দিয়া কথা 55 লিটাৰ 1 লিটাৰো পোৱা নাই আমি ইমান টকা চৰকাৰে খৰচ কৰি এই আঁচনিটো বনাইছে ৰাইজৰ সুবিধাৰ্থে সেইমতে ৰাইজে কোনো সুবিধা আজিলৈ ল'ব পৰা নাই ৰাইজৰ সুবিধা পোৱাও নাই আৰু সেইকাৰণে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাওঁ যে আমাৰ এইটো পৰ্যালোচনা কৰি চাই চিতি কেনেকৈ পানীখিনি আমি পাওঁ তাৰ ব্যৱস্থাটো কৰে যেন আৰু আমাৰ BTCৰ যিটো EM আছে তেওঁ বেগম আখতাৰা বাইদেউ তেখেতকো জনাওঁ যে তেওঁ নতুনকৈ হৈছে তেওঁ এইবিলাক চাই চিতি আমাৰ পানীখিনি যদি আমাক আমি পাওঁ তাৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতকো এই সৰ্বসাধাৰণ ৰাইজে হিচাপে জলজীৱন মিছন আঁচনিখন আচলতে ৰাইজৰ উপকাৰ হৈছে এনে অপকাৰহে হৈছে এই আঁচনি নাই এইখন বৰ্তমান এনেকুৱাকৈ পেলাই থ'লেতো অপকাৰে হৈছে উপকাৰটো হোৱা নাই ৰাইজৰে ধৰণৰ এই নিৰ্মাণিত বস্তু আপোনালোকে কি ভাবে যে কেতিয়াবা এইখন আকৌ সজীৱ হৈ উঠিব বুলি আপোনালোকৰ যদি আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ ফালৰ পৰা যোগাযোগ কৰে আকৌ উন্নত হ'ব আকৌ আমি পানী পাম বুলি আশা কৰি আশাবাদী আছোঁ গাঁৱৰ ৰাইজ সকলোৱে আজিলৈকেও আশা কৰি ঠিকাদাৰৰ দামটো মই বিশেষ নাজানো তথাপিতো কিবা বিল্লাল বুলি শুনিছোঁ আৰু হয় ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ আপোনালোকে যিটো দেখা পাইছে জলজীৱন মিছন আঁচনিটো ইয়াত হৈছে যে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত উত্তৰ চিদাখোৱা বুলি ক'ব পাৰি কিন্তু ইয়াত কোনো ধৰণৰ 2 বছৰমান হ'ল যে ইমান টকা খৰচ কৰি প্ৰায় 2 কোটি টকা খৰচ কৰি যে অসম চৰকাৰৰ পৰা মোকলাই দিছে ইয়াত ধনখিনি কিন্তু কথা হ'ল ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই আমি আপোনালোকৰ জৰিয়তে আমি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে আপুনি ইমান অলপ পৰ্যবেক্ষণ কৰি ক'ত কি সমস্যা আছে আমাৰ সমস্যাখিনি আমাৰ হ'ব ইয়াত 2 দিনমান পাইছিলোঁ ৰাইজে কিন্তু প্ৰায় 1 বছৰমান হ'ল পানী নাই আৰু আপোনালোকে চাব পৰিৱেশখিনি যথেষ্ট পৰিমাণে বিশৃংখলা মানে হৈ আছে ইয়াত কোনো ধৰণৰ মানে শৃংখলা নাই আৰু ইয়াতে পৰিৱেশখন